নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আপোনালোকৰ গালত যদি কলা দাগ বা কলা চামনি হয় তেনেহ'লে কিদৰে ঠিক কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। বন্ধুসকল, সাধাৰণতে দেখা যায় যে আমাৰ মুখত পিম্পলছ বা গৰমকালিত খুব বেছি ৰ'দৰ তাপ পৰিলে মুখখন ৰঙা হৈ যায় আৰু পাছত কলা দাগ হয় আৰু দাগবোৰ বহুত দিনলৈকে থাকি যায়। তাৰ ফলত আমাৰ মুখখন অপৰিষ্কাৰ হৈ পৰে। গতিকে আজি মই আপোনালোকক জনাম এবিধ ঔষধৰ বিষয়ে, যিটো আপুনি ঘৰতে তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰিব আৰু 4ৰ পৰা 5 বাৰমান ব্যৱহাৰ কৰাৰ পাছতে আপোনাৰ দাগবোৰ ভাল হৈ যাব। আপুনি ঔষধবিধ তৈয়াৰ কৰিবৰ কাৰণে প্ৰথমতে আপুনি 15 পৰা 20 কিলো তুলসী পাত ল'ব। তাৰপাছত পাতখিনি খুব ভালকৈ পিচি ল'ব আৰু পিচি হোৱাৰ পাছত অলপমান পানী দি অলপ সময়ৰ পাছত তুলসীৰ ৰসখিনি ভালদৰে টুকি ল'ব। তাৰপাছত নেক্সট আপুনি এটা এল'ভেৰা পাত ল'ব আৰু তাত থকা ভিতৰৰ অংশখন আপুনি চামুচ এখনেৰে ভালদৰে উলিয়াই ল'ব। ইয়াৰ পাছত আপুনি মন্দিৰত জ্বলোৱা কপোৰ, মনত ৰাখিব মন্দিৰত জ্বলোৱা কপোৰহে ব্যৱহাৰ কৰিব, তাৰ বাহিৰে বেলেগ আপুনি ব্যৱহাৰ নকৰিব। কপোৰৰ টুকুৰাটো ভালদৰে গুড়ি কৰি ল'ব। তাৰপাছত এল'ভেৰা আৰু কপোৰৰ গুড়িবোৰ দুয়োটাকে ভালদৰে মিক্স কৰি ল'ব। চাব ভালদৰে যাতে মিক্স হৈ যায়। মনত ৰাখিব লগোৱাৰ আগতে মুখখন এবাৰ ভালকৈ পৰিষ্কাৰ কৰি ল'ব আৰু তাৰপাছত অলপমান কপাহ ল'ব আৰু যিখন জেগাত দাগবোৰ হৈছে সেইখিনি জেগাত ভালদৰে সানি 15 পৰা 20 মিনিটলৈকে ৰাখি থ'ব। তাৰপাছত আপুনি আকৌ মুখখন পৰিষ্কাৰ কৰি লওক আৰু আগতে পিচি থোৱা তুলসীৰ পানীকণ দাগ থকা জেগাখিনি লগাই দিব আৰু 5 পৰা 10 মিনিটমান সময় ৰাখি থ'ব। শেষত আপুনি মুখখন ধুই পৰিষ্কাৰ কৰি ল'ব। এই প্ৰক্ৰিয়া আপুনি ৰেগুলাৰ কৰক। 3 বাৰমান ব্যৱহাৰ কৰাৰ পাছতে নিশ্চয় আপুনি ইয়াৰ ৰিজাল্ট পাব। মনত ৰাখিব দিনে মাত্ৰ এবাৰকৈহে কৰিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিছে। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।